নমস্কাৰ আপোনালোকক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে হায়াৰ ছেকেণ্ডাৰী দিয়া যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকৰ যি স্কুটি দিব লগা আছিলে চৰকাৰে সেই স্কুটি কিমান তাৰিখৰ পৰা দিয়া বিতৰণ কৰিব সেইটো আমি আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত মই আলোচনা কৰিছিলোঁ যে তেওঁলোকৰ যি অফিচিয়েল নটিফিকেশ্যন দিছিলে সেইটো বিষয়ে আলোচনা কৰিলোঁ আৰু তোমালোকে যদি মেৰিট লিষ্ট পোৱা নাই মেৰিট লিষ্টটো চাই ল'ব পাৰিবা। আৰু এতিয়া আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে এক্সপেক্টেড ডেটটো কিমান হ'ব, মানে কিমান তাৰিখৰ পৰা স্কুটিখন বিলোৱা আৰম্ভ কৰিব সেইটো বিষয়ে আজি আলোচনা কৰিম। প্ৰথমতে আমি জানি ল'ব লাগিব যে যোৱা বছৰ কিমান তাৰিখে ডিক্লেৰেশ্যন কৰিছিলে আৰু কিমান তাৰিখে মেৰিট লিষ্ট দিছিলে, কিমান তাৰিখে স্কুটি দিয়াৰ আৰম্ভ কৰিছিলে। চ' সেইটো আমি যোৱা বছৰৰ ডাটাখিনি জানি ল'ব লাগিব। যোৱা বছৰ তথ্য মোৰ হাতত আছে, যোৱা বছৰ সকলোখিনি তথ্য মোৰ হাতত আছে। চ' সেইটো বিষয়ে আমি আলোচনা কৰিম আৰু কেনেকৈ আপোনালোকৰ স্কুটি ক'ত দিব, কি কি ডকুমেণ্ট লাগিব, এই সকলোখিনি আজি এইটো ভিডিঅ' আমি আলোচনা কৰিম। গতিকে আপোনালোকে অকণমান ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আজি অল টোটেল আপোনালোকক আলোচনা কৰিম যে কেনেকৈ আপোনালোকে স্কুটি পাব, ক'ত যাব লাগিব আৰু কি কি ডকুমেণ্ট লাগিব, এই সকলোখিনি এইটো ভিডিঅ'তে আপোনালোকক আলোচনা কৰা হ'ব। এতিয়া প্ৰথমতে মই আপোনালোকক কওঁ যে যোৱা বছৰ যি প্ৰথম ডিক্লেৰেশ্যন দিছিলে আমাৰ হিমন্ত মামাই বা হিমন্ত ছাৰে, চ' তেওঁ প্ৰথম ডিক্লেৰেশ্যন দিছিলে মে' 9 তাৰিখ 2024 চনত তেওঁ ডিক্লেৰেশ্যন দিছিলে যে স্কুটি দিয়া হ'ব বুলি তেওঁ মানে টুইটৰ যোগেদি জনাই দিছিলে। চ' সেইটো আছিলে আপোনালোকক মই এবাৰ ক'লোৱে মে' 9 তাৰিখ 2024 চনত তেওঁলোক কৈছিলে। নেক্সট আপোনাৰ যি মেৰিট লিষ্ট আহিছিলে, মেৰিট লিষ্টটো তেওঁ ডিক্লেৰেশ্যনৰ পাছত জুলাই 20 তাৰিখ 2024 আহিছিলে। চ' জুলাই 20 তাৰিখে তেওঁ মেৰিট লিষ্ট দিবলৈ সক্ষম হৈছিলে যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পাইছিল। চ' নেক্সট তেওঁ কেইদিনমানৰ পাছতে স্কুটি ডিষ্ট্ৰিবিউশ্যন কৰিছিলে। কেইদিনমান পাছত মানে তেওঁলোকৰ মুঠতে মেৰিট লিষ্টৰ পৰা 3 মাহ গেপ দি পেলাই তেওঁলোকে স্কুটি দিয়া আৰম্ভ কৰিছিলে। চ' তেওঁ কিমান দিনত আৰম্ভ কৰিছিলে, ডিচেম্বৰ 10 তাৰিখৰ পৰা 20 তাৰিখলৈকে 2024 মানে শেষ কৰিছিলে। 10 তাৰিখে আৰম্ভ কৰিছিলে ডিচেম্বৰ দিয়া স্কুটি আৰু 20 তাৰিখে তেওঁলোকে স্কুটিবোৰ দি শেষ কৰিছিলে। কিন্তু পাছত যেনিবা সেই কোৰ্ট কেছ হৈ গ'ল, যিসকল কোচিং লোৱাৰ কাৰণে সেইখিনি আকৌ পাছত তেওঁলোকে স্কুটি দিয়া হৈছে, সেইটো বেলেগ কথা। কিন্তু মেইনকৈ তেওঁলোকে ডিচেম্বৰ 10 তাৰিখৰ পৰা ডিচেম্বৰ 20 তাৰিখৰ 2024 ভিতৰতে তেওঁলোকে স্কুটিবোৰ দিয়া আৰম্ভ কৰিছিলে। চ' এতিয়া মেৰিট লিষ্ট ওলোৱাৰ পৰা স্কুটি দিয়ালৈকে মেৰিট লিষ্ট ওলাইছিলে জুলাইত আকৌ জুলাইৰ পৰা ধৰি লৈ তেওঁলোকে ডিচেম্বৰলৈকে যিখিনি ডিষ্টেঞ্চ আছিলে, চ' সেইখিনি তেওঁলোকে কি কৰিছিলে, সিমান দিনৰ মূৰতে তেওঁলোকে স্কুটি দিয়া আৰম্ভ কৰিছিলে। এইবাৰো ঠিক এইবাৰ মেৰিট লিষ্ট ওলালে। চ' মোটামুটি এতিয়াৰ পৰা 4-5 মাহৰ পাছত তেওঁলোকে স্কুটি দিয়া আৰম্ভ কৰিব। আৰু ইমান যদি তেওঁলোকে স্কুটি নিদিয়ে, কাৰণ মেৰিট লিষ্ট অলৰেডি এতিয়া ওলাইছেহে, ত' তোমালোকে নিশ্চিন্তকৈ থাকা, স্কুটিটো দিয়া হ'ব আৰু বেছি দিন নাই, খুব বেছি তোমালোকে 4-5 মাহ অলপ বেছি হ'ব। ত' 3-4 মাহৰ ভিতৰতে তোমালোকৰ স্কুটি দিয়া আৰম্ভ কৰিব চৰকাৰে। এতিয়া আহিছোঁ তোমালোক কেনেকৈ ক'ত পাবা, কি কি ডকুমেণ্ট লাগিব সেইখিনিৰ বিষয়ে আজি আলোচনা কৰিম। চ' ফাৰ্ষ্ট অফ অল তোমালোকৰ যি হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট আছিলে, মাৰ্কশ্বিটটো লাগিব আৰু পাছ চাৰ্টিফিকেট লাগিব, যিটো হায়াৰ ছেকেণ্ডাৰী পাছ চাৰ্টিফিকেট আছে সেইখিনি লাগিবই। লগতে আইডেণ্টি প্ৰুফ এটা লাগিব। আইডেণ্টি প্ৰুফ মানে তোমালোকৰ আধাৰ কাৰ্ড হ'ব পাৰে, আধাৰ কাৰ্ড যদি ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড লৈ যাব পাৰিবা। যদি তোমালোকৰ চাগে এতিয়া 18 বছৰ হৈছেহে, ভোটাৰ কাৰ্ডটো অহা নাই চাগে নিশ্চয়, কাৰণ তোমালোক নিশ্চয় এতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছাহে। গতিকে তোমালোকৰ আইডেণ্টি কাৰ্ডৰ কাৰণে তোমালোকে আধাৰ কাৰ্ডটো লৈ গ'লে বেছি ভাল হ'ব। আৰু এতিয়া লগতে বেংকৰ একাউণ্টটো লৈ গ'লে ভাল হয়। বাকী সেই যিখন ইউনিভাৰ্চিটিত বা যিখন ইনষ্টিটিউটত আপোনালোকে নেক্সট এডমিশ্যন ল'ব, সেই এডমিশ্যন লোৱাৰ বা পঢ়ি থকাৰ আপোনালোকৰ কি লাগিব, আইডেণ্টি প্ৰুফ বা আপোনালোকৰ এডমিশ্যন ৰিচিপ্টটো লাগিব। ঠিক আছে, মই ক'লোঁ কি লাগিব। প্ৰথমতে ক'লোঁ মাৰ্কশ্বিট চাৰ্টিফিকেট, তাৰপৰা আপোনালোকৰ আইডেণ্টি প্ৰুফ মানে আধাৰ কাৰ্ড এটা লাগিব, তাৰপৰা বেংকৰ লাগিব, তাৰপৰা আপোনালোকৰ সেই ইম্পৰ্টেণ্ট বস্তু এটা হ'বলৈ PRC হ'লে PRC লৈ যাব, নহ'লে ডমিচাইল চাৰ্টিফিকেট হ'লে ডমিচাইল চাৰ্টিফিকেটখন লৈ যাব। ঠিক আছে, এতিয়া আপোনালোকে সুধিব পাৰে যে ক'ত দিয়া হ'ব স্কুটি, ক'ত যাব লাগিব আমি স্কুটি ল'বলৈ। চ' তোমালোকৰ যি নিজৰ ডিষ্ট্ৰিক্ট আছে, নিজৰ ডিষ্ট্ৰিক্টতে তোমালোকৰ স্কুটিবোৰ বিলাই দিয়া হ'ব। চ' যদি আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট হয়, চ' আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ সেই DC অফিচৰ ওচৰতে দিয়া হয়। তোমালোকৰ যেনেকৈ চবৰে অসমত যিমানখিনি ডিষ্ট্ৰিক্ট আছে, চ' নিজৰ ডিষ্ট্ৰিক্টতে স্কুটিবোৰ বিলাই দিয়া যাব। তোমালোক টেনশ্যন ল'ব নালাগে, তোমালোকৰ কাৰণে এখন মিটিঙৰ নিচিনা অৰ্গেনাইজ কৰিব আৰু সেই মিটিঙলৈ তোমালোকক মাতি পেলাই তোমালোকক ভালকৈ ডকুমেণ্ট ভেৰিফাই কৰি পেলাই তোমালোকৰ স্কুটি হাতত ঘটাই দিয়া হ'ব। ত' তোমালোক নিশ্চিন্তকৈ থাকিব লাগে। যিখিনি ডকুমেণ্ট ক'লোঁ ডকুমেণ্টখিনি তোমালোকে সংগ্ৰহ কৰি থোৱা। ফাইনেলি মই আজি এইটো ভিডিঅ'ত ইমানেই ক'লোঁ যে তোমালোকৰ স্কুটি কেতিয়া দিয়া হ'ব সেইখিনি ক'লোঁ। আৰু সেই কিছুমান ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে 60% স্কুটি লাগে, 70% স্কুটি লাগে। যিহেতু অলৰেডি তোমালোকৰ এতিয়া চৰকাৰে অলৰেডি ডিক্লেৰেশ্যন কৰিয়ে দিলে 80%হে স্কুটি দিব, গতিকে এতিয়া কোনো সলনি কৰি থাকিব নোৱাৰে। চ' তেওঁলোকে যিটো কয় সেইটোৱে হ'ব। কিন্তু তোমালোকে এটা কাম কৰিব পাৰিবা। কি কাম কৰিব পাৰিবা, তোমালোকে
হিমন্ত বিশ্ব শৰ্মা ছাৰৰ টুইটাৰ একাউণ্টত গৈ পেলাই তেওঁ কমেণ্ট দিব পাৰিবা যে আপুনি এই 60% পৰা দিয়া আৰম্ভ কৰি দিয়ক। ত' তোমালোক যিমান ষ্টুডেণ্ট আছা HS পাছ কৰা এইবাৰ তোমালোকে কি কৰিবা, হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ ৰণোজ পেগু ডাঙৰীয়াক তোমালোকে টুইট কৰি পেলাই টুইটৰ যোগেদি জনাব পাৰিবা, যাতে তেওঁলোকে গম পায়। কাৰণ অলৰেডি তেওঁলোকে 80% বুলি ডিক্লেৰেশ্যন দিয়ে দিলে, গতিকে ডিক্লেৰেশ্যন দি দিয়াৰ পিছত সলনি কৰিবও পাৰে, চান্স আছে। কিন্তু তোমালোকে যদি ট্ৰাই কৰা তেতিয়াহে সলনি হ'ব। মানে এটা হেছটেগ দি পেলাই তোমালোকে ছাৰক টুইট কৰি দিয়া, হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰকো একেলগে টুইট কৰি দিয়া, যাতে তেওঁলোকে গম পাব লাগিব। নহ'লে তোমালোকে আকৌ কেনেকৈ গম নোপোৱাকৈ তোমালোকে 80% পৰা তললৈ কমাই দিব পাৰিব। ত' যদি তোমালোকে ট্ৰাই কৰা সকলো ছাত্ৰ ছাত্ৰীসকলে, তেতিয়াহ'লে হয়তো নিশ্চিতভাৱে ছাৰহঁতে চিন্তা কৰি পেলাই তেওঁলোকে মানে 60% নাইটো 75% কিবা এটা নহয় কিবা এটা পাৰ্চেণ্টত তোমালোকক অলপ পাৰ্চেণ্ট ৰেহাই কৰি পেলাই সকলোকে স্কুটি দিয়া বিতৰণ কৰিব। চ' আজিলৈ তোমালোকে হয়তো মোৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে তোমালোকে মোৰ ভিডিঅ'টো লাইক এটা কৰি দিবা, আৰু চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বুলি পুনৰবাৰ আশা ৰাখিছোঁ। আৰু আজি বেছি নকওঁ, তোমালোকৰ কাৰণে বহুত শুভেচ্ছা থাকিলে। ভালকৈ স্কুটি পোৱা, ভালকৈ পঢ়া। আজিলৈ হ'ব ইমানতে, ধন্যবাদ।